অ' আলু তোমাৰ কথা কোনো নুশুনে অ' আলু তোমাক কোনো নেখায় তোমাৰ কোনো দাম নাই তোমাৰ কোনো কাম নাই অ' আলু তোমাক কোনো চাব নোখোজে তুমি এনেকুৱা মোক কিয় কৰিছা? মই যি কৈছোঁ সঁচা কৈছোঁ মোৰ যিমান দাম আছে তোমাৰ সিমান দাম নাই দাম কম থাকক সেইটো কি হৈছে? মই নহ'লে কোনো চব্জি নহয় কিবা চব্জি বনাবলৈ মোৰ দৰকাৰ হয় সেইটোৱেতো কৈছোঁ চব জেগাততো চাকৰি দৰকাৰ হয় মালিকটো এজনেই হয় তুমি এনেকুৱা বাজে কথা মোক নক'বা আজি ফুলকবি বেঙেনা নাই যে সেইকাৰণে তুমি বেছি কৈ আছা না ফুলকবি বেঙেনা থাকক বা নাথাকক সেইটো মোৰ কোনো দৰকাৰ নাই মই যি কৈছোঁ সঁচা কৈছোঁ তুমি এতিয়া নাজানা মই এতিয়া বজাৰত 30 টকাত বিক্ৰী হৈছোঁ হা 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 মাত্ৰ 30 টকাত মইতো এতিয়া 50-60 টকাত বিক্ৰী হৈ আছোঁ তোমাৰ লগত কাজিয়া কৰা মোৰ কোনো মুড নাই তুমি যোৱা নিজৰ জেগাত মোৰো তোমাৰ লগত কোনো কাজিয়া কৰাৰ প্ৰয়োজন হোৱা নাই মই মাথো কৈছোঁ তোমাৰ দাম কমি গৈছে আৰু মোৰ দাম বাঢ়ি গৈছে তুমি ইয়াৰ পৰা যাবানে মই আৰু আলুবোৰক মাতি দিওঁ ঠিক আছে গৈছোঁ